हेलो एवरीवन की खबर आज आपलोকৰ বাবে লৈছো এটা বিৰাট টেস্টি মাশৰুম আৰু বেবিকনৰ ৰেচিপি তাৰ কাৰণে লৈছো মই মাশৰুম বেবিকন কেইটামান কাজু আদা নহৰু পিয়াজ লং ইলাচি আৰু এটুকুৰা দালচিনি এতিয়া দেখুৱাৰ দৰে মই প্ৰথমে বেবিকন আৰু মাশৰুমখিনি এনেকৈ কাটি ললো তাৰ পিছত পিয়াজ আৰু বিলাহীখিনিও কাটি লম আপোনালোকে বাৰু বেবিকন আৰু মাশৰুম এনেদৰে একেলগে বনাই খাইছে নাই বাৰু যদি হেনে এনেকৈ বনাই খাই চাবচোন সঁচাকৈ বিৰাটেই টেষ্টি হয় এবাৰ খাই পালেও সদায় এনেকৈ খাব মন যাব এইফালে এখন কেৰাহী গৰম কৰি লৈ তাত মই প্ৰথমে তেল দি লৈছোঁ তেল বেছিকৈ দিয়া নাই পিঁয়াজ আৰু বিলাহীখিনি যিহেতু ভাজিম মই প্ৰথমে লং ইলাচি দালচিনি আদা নহৰুখিনি ভাজি লৈছোঁ আৰু কাজুখিনি প্ৰথমে ভাজি লওঁ অলপ ৰঙচুৱা অহাৰ পিছতে ইয়াত মই কাটি লোৱা পিঁয়াজখিনিও দি লওঁ পিঁয়াজখিনি মই ভালকৈ সিজাই ল'ম তাৰপিছত বিলাহীখিনিও দি পিনে বিলাহী কেঁচা ভাৱটো যোৱালৈকে সিজাই ল'ম তাৰপিছত এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই ইয়াত মিক্সিত ধুনীয়াকৈ পিচি ল'ম তাৰপিছত এইখন কেৰাহীতে মই লৈ লৈছোঁ অলপমান বাটাৰ তাৰপিছত মই ইয়াত দি দিছোঁ কাটি লোৱা মাশৰুম আৰু বেবিকনখিনি এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম তাতে মই অলপমান নিমখো দি দিছোঁ মাশৰুম আৰু বেবিকনখিনি ভজা হৈ গ'ল এতিয়া এইখিনি মই এখন প্লেটত ধুনীয়াকৈ কাঢ়ি লওঁ কাঢ়ি লৈ পিনে কেইখন কেৰাহীতে মই আকৌ অলপমান বাটাৰ ব্যৱহাৰ কৰিছোঁ বাটাৰখিনি দিলেও ইয়াতে মই নহৰু দি দিম নহৰুখিনি মই সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ এইখিনি কাটি লৈ ইয়াতে দি ল'ম দি পিনে এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম ভাজি পিনে ইয়াতে মই ব্যৱহাৰ কৰিম 1 চামুচ কাশ্মীৰী মিৰ্চ মই বেছি হালধি ব্যৱহাৰ নাই কৰা দেই আপোনালোকেও যদি মন যায় তেন্তে হালধি দিব পাৰে কোনো কথা নাই নিদিলেও কোনো কথা নাই এইখিনি এতিয়া মই ধুনীয়াকৈ লৰাই লৈছোঁ লৰাই লোৱাৰ পিছতে মই পিচি ৰখা বিলাহী আৰু পিঁয়াজৰ পেষ্টটো ইয়াতে দি ল'ম হাতেৰে যিহেতু ভালকৈ গোটেইখিনি উলিয়াব নোৱাৰি আৰু বাকী থকাখিনিওতো পেলাব নোৱাৰি সেইকাৰণে ইয়াতে মই অলপমান পানী গুলি ল'ম পানী গুলি পিনে এইখিনিও ইয়াত মই ব্যৱহাৰ কৰিম তাৰপিছত এইখিনি প্ৰায় 2 মিনিটমান সিজাই ল'ম সিজাই লোৱাৰ পিছত মই ফ্ৰাই কৰি ৰখা মাশৰুম আৰু বেবিকনখিনিও ইয়াতে দি ল'ম দি লৈ আকৌ 2 মিনিটমান সিজাই ল'ম তাৰপিছতে ইয়াতে মই ব্যৱহাৰ কৰিম অলপমান নিমখ পিঁয়াজ আৰু বিলাহীখিনি ভাজোঁতে যিহেতু মই নিমখ দিয়া নাছিলোঁ সেইকাৰণে এতিয়া ইয়াতে মই নিমখ অকণমান দি লৈছোঁ তাৰপিছত অকণমান সময় সিজোৱাৰ পিছত আকৌ ইয়াতে মই দি ল'ম প্ৰায় 1.5 চামুচমান আমুল ফ্ৰেছ ক্ৰীম এইখিনি দি লৈ অলপমান সময় লৰাই লোৱাৰ পিছত এইফালে আমাৰ মাশৰুম আৰু বেবিকনৰ তৰকাৰীখন ৰেডি হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ৰাখিছোঁ বাই